So নমস্কাৰ গাইজ আশা কৰিছোঁ সকলোৱে ভালে আছে বৰ্তমান মই বহুত ভালে আছোঁ দিয়ক আপোনালোকৰ আশীৰ্বাদত ভিডিঅ' চিডিঅ' নেদা হৈছোঁ কিয় জানেনে উঠি লওক বাইক দেখি যাওক কিয় জানেনে ভিডিঅ' চিডিঅ' নেদাওঁ জুবিন দা নাই মনটো ভাল নলগা হৈ যাই আছে যেনে কি কৰিম সমান খালী হৈ গৈছে ভিডিঅ'টো বনবা মন নোহোৱা গৈছে এতিয়া নবনলিতো নহয় বনবা লাগব আৰু ভিডিঅ' যি বনাম কিবা বেলেগ কিবা ভিডিঅ' বনাম আপোনালোকে সদায় আশীৰ্বাদ দিব যাতে এনেকৈ আগবাঢ়ি যাব পাৰোঁ ঠিক আছে আৰু ভিডিঅ'টো আজি কি বনালোঁ থাম্বনেল চাই গমাই পাইছে আজি মই যাই আছোঁ আমাৰ মৰমৰ জুবিন দাৰ চিনেমাখন চাব তো 31 তাৰিখে চাব টিকেট নাপালোঁ সেইকাৰণে 10 তাৰিখে চাব লগা হ'ল কি কৰিব এতিয়া যাবতো লাগবই চিনেমাটো চাব লাগবই হয় নহয় তো এতিয়া মোৰ বিছনা এখন মই থাকোঁ লেতেৰা হৈ আছে পুৰো আৰু চাব নেকি এটা বিছনা থাকে এটা আমাৰ কৈ থাকে কওকচোন শান্তিত আমি ছাগাল লগত থাকোঁ এটা ছাগাল থাকে ছাগাল এটা মই থাকোঁ বাছ চবে থাকিব লাগে চব একে সমান চবৰে জীৱ হয়নে নহয় কওকচোন তো এইটো এটা ঘৰ আমাৰ ঘৰটো দেখাই দি আছোঁ আজি আপোনালোকক বেছি নাই গৰীব মানুহ না গৰীব ঘৰ চলি কি কৰিব এটা ঘৰ এটা মই থাকছিলোঁ পিছত মই বিছনাখন আনিছোঁ তাতে থাকোঁ তো এতিয়া বাইকটো দেখাই আছোঁ ৰ'ব চাওক এতিয়া চব ছত্ৰ ফুলৰ গাছ বেঙনা গেন্দে ফুল চব আছে এইটো মন্দিৰটো তো এইবিলাক চাওক চব বেঙনা এইগিলা চব বেঙেনা আৰু পিছ বেগটো দেখাই আছোঁ ঠিক আছে পিছ বেগটো কি আছে চব দেখাই আছোঁ আৰু ৰাতি গধূলি 6টা বজাত আছে আমাৰ চিনেমা তো চাওক কি হয় কেনে লাগে কেনে নালাগে চাওক আপোনালোকক কম দিয়ক নাকি আৰু এইবিলাক চব বেঙেনা আৰু এইবিলাক এই পালেং শাক ধনিয়া চিটাইছে সেই কলমৰ গাছ চাওকচোন সকলোৱে গছৰ পুলি সকলোৱে ৰুব ঠিক আছে ঘৰে ঘৰে নাহৰৰ পুলিটো পোৱা নাই পালে মই আনিব লাগিব পোৱা নাই আৰু যোৱা নাই দিয়কচোন ফটো তো গ'লে আনিম আৰু এইটো কদম চাওক এইটো ধনিয়া আছে কিবা আছে এইটো কলপুলি আৰু এটা বস্তু দেখাই আছোঁ চাব নেকি এটা বস্তু দেখাই আছোঁ সেইদিনা ইমান সৰু হৈ আহিছিল এতিয়া কি হ'ব চাবি না চাওক লও এটা আৰু আছে ৰ'ব এই বীজটো এটা এইটো তাৰমানে দুটা চিঙিলে এটা ঘৰত খালা ঘৰত মই 3টা চিঙছি এটা আমাৰ ঘৰৰ কাষৰ বাইদেউ এটাক দিছি তাৰপৰা এটা আমাৰ বৌহঁতক দিলাক আৰু এটা আমাৰ খালাক আৰু দুটা আছে আৰু দুটা মানুহক দিব লাগিব আমাৰ তো লোৱাৰ লাহে ঘৰটো বনাব লাগিব দিয়কচোন না কি দুদিন পিছত বিয়া চিয়া পাতিম ঘৰটোতো বনাব লাগিবই হয়নে তো কি বুলি কয় এতিয়া ৰ'বা এটা মই বহোঁ এনেকৈ বহি পেলাই গেম চেম খেলাওঁ আৰু ৰাতি বুজি পাইছি তো কি আছিল এতিয়া ঠিক আছে এতিয়া ডাইৰেক্ট চিনেমা হলত লগ পাই আছোঁ সেইবোৰ আমাৰ ভাগিন আহি আছে ৰবিন যাব তাৰপৰা মই যাম 3টা টিকেট আছে পূৰা গধূলি 6টাৰ পৰা ঠিক আছে এতিয়া তাতে লগ পাই আছোঁ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবহে যদি বেয়া নাপায় নিজৰ চলি বুলি যদি ভাবছি কৰি দিবি তো এতিয়া বোলো চিনেমা হলত যাওঁ ৰৈ বিনালে চাওঁ নাই কি গাইজ তো বলো এতিয়া চিনেমা হলত লগ পাই আছোঁ তো গাইজ আৰু ফাইনেলি চিনেমা হল আহি আছোঁ চিনেমা হলত আহিলোঁ দৃশ্যটো চাওঁ কিমান যে মানুহ দেখা পাইছোঁ কিয় জানেনে ৰাস্তাতে পাঁচটা চিনেমা শেষ গৈছে সেইকাৰণে ইমান মানুহ চব ওলাই আহিছে কাৰণ ভিতৰত যাই আছোঁ আমাৰ 6টা বাজাই আছে তো অলপ চাম বাহিৰত দৃশ্য আৰু এতিয়া ভিতৰত পালোঁ চিনেমা
গাইছ আৰু এটা ৰৈৰ বিনাল আছে হা এইবাৰ মানুহ চাব এইবিলাক ওলাই আহিছে আৰু চিনেমা চাই ইফালে এতিয়া অলপ ঠাণ্ডাৰ কাষত এই ক্লক টাউট বঞ্চি চাওক এইটো এনেকৈ বনাইছে আৰু এইটো অপেনিং হ'ব মূৰ্তিটো চাওক যদি অহা নাই এটা আহিব মজা লাগে গাইছ আৰু চিনেমাখন যদি চোৱা নাই চাব ঠিক আছে আৰু এটা কাম কৰিলে ভাল আছিলে চিনেমাখনত কি জানেনে মই ষ্টৰি বনাই দিম আৰু একবাৰ ভিডিঅ'টো ক'লোঁ এই চিনেমাখন আৰম্ভ হোৱাৰ আগে মায়াবিনীটো গাব আপোনালোকে প্লিজ বুজি পাইছি না সেই আৰু চাওক এই আৰু এতিয়া বাই বাই জয় অসম জয় জুবিন দা আৰু 5 মিলিয়ন হ'ল আৰু 13 মিলিয়ন কৰিব আপোনালোকে ঠিক আছে আৰু এতিয়ালৈকে বাই বাই দুটামান ফটো উঠলোঁ আৰু তাতে নাই কি গাইছ আৰু ৰৈ বিনালে সকলোৱে চাব ঠিক আছে বাই বাই গুড নাইট